কোন হয় কৃষ্ণগুৰু প্ৰেমানন্দ ভগৱান? তেওঁ সঁচাকৈ ভগৱান নে মিছাকৈ ভগৱান নে ৰাইজৰ সম্পত্তিবোৰ পাবৰ কাৰণে তেওঁ নিজকে ভগৱান বুলি আখ্যা দি লৈছে? ৰাইজৰ সম্পত্তিৰ দ্বাৰা তেওঁ নিজে দামী দামী গাড়ীবিলাকত উঠিবই নেকি? বিদেশত গৈ পেলাই তেওঁ নিজৰ ৰূপটো বেলেগ কৰে নেকি? কিয় ইমান দিন ধৰি পেলাই ৰাইজে ৰিচেণ্টলি বহুত ট্ৰল দি আছে তেওঁ? নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেললৈ। অসমত বহুত দিনৰ পৰাই বহুত যুগৰ পৰাই গুৰুৰ জন্ম হৈ আহিছে। সেয়া লাগিছে মাধৱদেৱ গুৰু হওক, সেয়া লাগিছে শংকৰদেৱ গুৰু হওক। কিন্তু আজি মই তেওঁলোকৰ বিষয়ে কথা নাপাতোঁ। আজি মই বেলেগ ধৰণৰ এজন গুৰুৰ বিষয়ে কথা পাতিম, যিজন গুৰুৱে নিজকে ভগৱান আখ্যা দি লৈছে। শংকৰদেৱ গুৰু হওক বা মাধৱদেৱ গুৰু হওক, তেওঁলোকে নিজকে ভগৱান বুলি আখ্যা দিয়া নাছিলে। তেওঁলোকে নিজকে ভগৱানৰ সেৱক বুলি আখ্যা দিছিলে। কিন্তু আজি এক বেলেগ ধৰণৰ গুৰুৰ বিষয়ে কথা পাতিম, যিজন গুৰুৱে নিজকে ভগৱান বুলি কৈছে আৰু তেওঁৰ নাম হৈছে কৃষ্ণগুৰু প্ৰেমানন্দ ভগৱান। এই কৃষ্ণগুৰু প্ৰেমানন্দ ভগৱান কোন হয়, কিয় অসমৰ ৰাইজে ইমান ট্ৰল দি আছে তেওঁক ৰিচেণ্টলি বহুত দিন ধৰি পেলাই, মই আজি এই সকলোখিনি আপোনালোকৰ লগত আলোচনা কৰিম। যদিহে আপোনালোকে মোৰ চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক এটা কৰি দিয়ক। কৃষ্ণগুৰু প্ৰেমানন্দ ভগৱান এইজনৰ জীৱন যাপনেই বেলেগ ধৰণৰ নিজকে থাকে। নিজকে তেওঁ বহুত বিলাতী জীৱন যাপনত গঢ়ি তুলিছে। আপোনালোকে নাভাবিব যেন এইজন প্ৰেমানন্দ মহাৰাজ বুলি নাভাবিব। অসমৰ ৰাইজে কিয় শ্ৰীকৃষ্ণ প্ৰেমানন্দ গুৰুক বা শ্ৰীকৃষ্ণ প্ৰেমানন্দ ভগৱানক ইমান ট্ৰল কিয় দি আছে? এতিয়া প্ৰথম কাৰণ হ'ল তেওঁৰ যি জীৱন যাপনবোৰ বাকীবোৰ গুৰুতকৈ বেলেগ ধৰণৰ হয়। আপোনালোকে প্ৰেমানন্দ মহাৰাজক কিন্তু আজি এই অসমৰ যিজনৰ কথা পাতিম সেইজন বুলি নাভাবিব, সেইজন বেলেগ। সেইজন আমাৰ অসমৰজনৰ লগত নিমিলে। সেইজনক ময়ো ভক্তি কৰোঁ। কিন্তু আমাৰ এই অসমৰ যিজন কৃষ্ণগুৰু প্ৰেমানন্দ বুলি কোৱা হয়, নিজকে যিয়ে ভগৱান বুলি কৈছে, নিজকে ভগৱানৰ আখ্যা দিছে, তেওঁৰ বিষয়ে মই আজি কথা পাতিম। তেওঁক ৰাইজে কিয় ইমান বেয়া পাইছে? এক নম্বৰ কথা, তেওঁ অসমত থাকোঁতে চুৰিয়া পিন্ধি থাকে, কিন্তু যেতিয়া বিদেশলৈ গুচি যায় তেওঁ ক'লা চশমা লগাই পেলাই বিলাতী জীৱন যাপন কৰে। ক'লা চশমা লগাই নিজে আৰু লং পেণ্ট পিন্ধে। যিজন গুৰুৱে সকলোকে কয় চুৰিয়া পিন্ধিব লাগে, হৰিনাম ল'ব লাগে, কীৰ্তন পঢ়িব লাগে, কিন্তু সেইজনে গৈ বিদেশত নিজেই নিজৰ চৰিত্ৰ দাঙি ধৰে। এইজন গুৰুক বহুতে ভগৱান বুলি ভাবে, কিন্তু বহুতে ভগৱান বুলি নাভাবে। মই তেওঁক ভাল বা বেয়া বুলি নকওঁ, কিন্তু মই তেওঁক জনোৱাৰ আগতে মই কিছুমান গুৰুৰ বিষয়ে কৈ লওঁ। ভাৰতত বহুত কেইজন গুৰু আছিলে যিকেইজনে নিজকে ভগৱান বুলি আখ্যা দিছিলে, কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকক বহুত পুলিচ কেছে ধৰি পেলাই তেওঁলোকে ফচিলে। পাছত এতিয়া নিজে জেলত আছেগৈ। মই ভাবোঁ আমাৰ যিজন এই কৃষ্ণগুৰু প্ৰেমানন্দ, এইজনো তেনেকুৱা ধৰণৰ নহওক। ভাৰতত বহুত কেইজন গুৰু ওলাইছিলে। এজন হৈছে ৰামপাল গুৰু বুলি কোৱা হয়। ৰামপাল গুৰু কি আছিলে? প্ৰথমতে তেওঁ নিজকে ভগৱান বুলি কৈছিলে। ভগৱান বুলি কোৱাৰ পিছত তেওঁ ৰাইজে বিশ্বাস কৰিলে তেওঁ ওচৰত সদায় সেৱা কৰে। তেওঁ ভগৱান বুলি ভাবি লয়। তেওঁ ভৰিত ধৰে সেৱা কৰে। নিজৰ সম্পত্তি যি আছে তেওঁ দি দিয়ে। গাড়ী ঘোঁৰা যিমান সম্পত্তি আছে চব দি দিছিলে। কিন্তু পৰৱৰ্তী সময়ত ৰামপালক কি বুলি জনা গ'ল? ৰামপাল এজন ৰেপিষ্ট। তেওঁ এজন সৰু ছোৱালী এজনীক ৰেপ কৰি পেলাই তেওঁক সেই ৰেপ কেছত ধৰি পেলাই লৈ গুচি গ'ল। এজন গুৰুৱে কিমান বেয়া হ'ব পাৰে? আমাক মানুহৰ আগত দেখাই থাকে যে তেওঁ নিজে ভগৱান, নিজে গুৰু, কিন্তু গুৰুৰ ভিতৰত যে বেলেগ সেই ইমান বেয়া কাম চিন্তাবিলাক কৰিব পাৰে। চিমিলাৰলি আকৌ বেলেগ ধৰণৰ আছিলে। গুৰমিত সিং বুলি কয়, গুৰমিত ৰাম সিং যি আছিলে সেইজনো ঠিক একেধৰণৰ আছিলে। সেইজনেও প্ৰথমতে নিজকে ভগৱান বুলি কৈছিলে। ভগৱান বুলি কোৱাৰ পিছত তেওঁকো ৰাইজে পাছত ৰেপ কেছত আৰু তেওঁ মাৰ্ডাৰ কেছত ধৰি পেলাই তেওঁক জেলত ভৰাই থৈ দিছে। তেনেকৈ বহুত ধৰণৰ গুৰু জন্ম হৈছে ভাৰতত। তেনেকৈ নিজকে গুৰু ভগৱান আখ্যা বুলি দিয়া হয়, নিজকে ভগৱান বুলি কয়। ভগৱান বুলি কোৱাৰ পিছত পৰৱৰ্তী সময়ত তেওঁলোকে আকৌ সেই বেয়া কামবিলাকত লিপ্ত হোৱা দেখা যায়। অসমৰ ৰাইজে ভাবিছে যে আমাৰ যি কৃষ্ণগুৰু ভগৱান আছে, কৃষ্ণগুৰু ভগৱানৰ এতিয়া নিজকে ভগৱান বুলি কৈছে, কিন্তু পৰৱৰ্তী সময়ত ইয়াৰো যদি তেনেকুৱাই হয়। বহুতে বিশ্বাস কৰিব পৰা নাই। বহুতে তেওঁক ট্ৰল দি আছে। বহুতে কৈছে যে ৰাইজৰ পইচা বা ৰাইজৰ সম্পত্তিৰ লোভত তেওঁ নিজকে ভগৱান আখ্যা বুলি লৈছে, ৰাইজৰ পৰা সম্পত্তিবোৰ লৈছে আৰু তেওঁ নিজৰ বিলাতী জীৱন যাপন কৰি আছে। মই আপোনালোকক কওঁ যে যিজনে এতিয়া কৃষ্ণগুৰু ভগৱান প্ৰেমানন্দ, তেওঁক মই ভাল বা বেয়া বুলি নকওঁ। তেওঁক মই তেওঁৰ মতে থাকিবলৈ দিছোঁ। কিন্তু আমি ইয়াৰ পৰা শিকিব লগা কথা এইটোৱে যে আমি নিজকে এওঁ নিচিনা মানুহৰ পৰা আমি নিজকে কেনেকৈ বাচি ৰাখিব লাগে। আপোনালোকে কোনো এজন মানুহক ভগৱান বনাই নিদিব। কোনো এজন মানুহকে আপোনালোকে সৰ্বশ্ৰেষ্ঠ বুলি নাভাবিব। যেতিয়া মানুহক আপোনালোকে সৰ্বশ্ৰেষ্ঠ বা ভগৱান বুলি মানিবলৈ লয়, তেতিয়া কিন্তু আপোনালোকৰ বিপদ আহে।
চ' প্ৰায় তেওঁ অনুৰাগী কিছুমানে এনেদৰে কৈছে, আপোনালোকে এবাৰ চাই লওক। যদি ৰাম কৃষ্ণ হ'ব পাৰে তেন্তে কিয় ৰাম আমাৰ গুৰুজনা হ'ব নোৱাৰে? যদি ভগৱানে 10টা ৰূপ ধাৰণ কৰিব পাৰে তেন্তে কিয় কৃষ্ণগুৰু ৰূপ ধাৰণ কৰিব নোৱাৰে? যুগে যুগে তেওঁ অৱতাৰ হয় আমাৰ মনুষ্যৰ কল্যাণৰ কাৰণে। আচ্ছা, শংকৰদেৱৰ দিনততো কোনো শংকৰদেৱক মানা নাছিল, তেতিয়াতো কিমান বেয়া বেয়া কথা কৈছিল, কিন্তু সেই শংকৰদেৱ গুৰুজনাক এতিয়া কিয় আপোনালোকে পুজি আছে? উত্তৰ দিব পাৰিব? এতিয়া আপোনালোকে কি ক'ব জানো? কৃষ্ণগুৰু ভগৱানৰ যি অনুৰাগী আছে তেওঁৱে আমাৰ কৃষ্ণগুৰু ভগৱান যি নতুনকৈ এতিয়া উঠি আহিছে, আমাৰ অসমত নিজকে ভগৱান বুলি কৈ উঠি আহিছে, সেইজন ভগৱানক আমাৰ পৰম গুৰু শংকৰদেৱৰ লগত তুলনা কৰিছে। আপোনালোকে ভাবক কিমান মূৰ্খামি কৰা হৈছে। এজন শংকৰদেৱ গুৰু ক'ত আৰু এজন প্ৰেমানন্দ ভগৱান ক'ত? চ' আপোনালোকে নিজেই অকণমান চিন্তা চৰ্চা কৰক যে শংকৰদেৱ বা মাধৱদেৱ ইমান মহান মহান গুৰুবিলাকৰ নাম লৈ আৰু ইমান মহান মহান গুৰুবিলাকৰ লগত তুলনা কিয় কৰিব লাগে? আমাৰ গুৰুজনাক অপমান কৰা নহয়নে? শংকৰদেৱ মাধৱদেৱ গুৰুজনাক অপমান কৰা নহয়নে? শংকৰদেৱ মাধৱদেৱ গুৰুজনাৰ লগত যদি এই গুৰুজনা কৃষ্ণগুৰু প্ৰেমানন্দ যদি তুলনা কৰা হয়, তেতিয়াহ'লে সেই শংকৰদেৱ মাধৱদেৱ গুৰুজনাৰহে মানে সন্মান লোকচান হ'ব। চ' মই ভাবোঁ নেক্সট যদি কোনোবাই অপমান কৰে আমাৰ শংকৰদেৱ মাধৱদেৱজনাক যদি তুলনা কৰি পেলাই অপমান কৰে, তেতিয়াহ'লে সেয়া ভাল কাম নহ'ব। চ' আপোনালোককো ৰিকুৱেষ্ট কৰিছোঁ, এনেকুৱা গুৰুৰ পৰা আপোনালোকে হাত সাৰি থাকিব যিমান পাৰে। কাকো আপোনালোকে নিজে ভগৱান বুলি ভাবি নল'ব আৰু নিজৰ সম্পত্তিবিলাক আপোনালোকে এনেকুৱা মানুহক দি নিদিব। চ' আজিলৈ ইমানতে। মই ভাবোঁ আপোনালোকে মোৰ ভিডিঅ'টো বুজি পালে। থেংক ইউ, ধন্যবাদ।